নমস্কাৰ। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰাতিপুৱাই এটা ভিডিঅ' কৰিবলৈ লৈছোঁ। এতিয়া চাওকচোন ৱেডাৰটো কিমান ধুনীয়া আজি, তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আজি মই আপোনালোকক ঘৰতে কৰা এই অমিতা খেতি দেখুৱাব বিচাৰিছোঁ। অমিতা আছে, বহুতে আছে ৰুই থোৱা। তাৰ ভিতৰতে আমাৰ ঘৰত কাষতে আছে এজোপা নতুনকৈ লাগিছে আৰু চাওকচোন কি ধুনীয়াকৈ লাগিছে অমিতা, দেখিবলৈকে ধুনীয়া লাগিছে। নতুন গছ হয়, এইবাৰ প্ৰথম কৰিছোঁ। আজি আমাৰ এখেতে ঘৰতে ৰুই থোৱা কচু গছ খান্দিবলৈ লৈছে। চাওঁচোন কিমান ডাঙৰ হৈছে, তাকে চাই থাকক আপোনালোকে ভিডিঅ'টো। মুখীয়া কচু আছে, লগতে আহিনীয়া কচু আছে, মিহলিকৈ ৰুই থোৱা আছে। খান্দিবই হোৱা নাছিলে, প্ৰথম বুলি খান্দিলে আৰু পিছত অলপ মানে ভাদ মাহটো যাব লাগিব আৰু আহিনতহে পাৰিব খান্দিব। ঘাইটো নাই, টেপু কচুহে হৈছে, ডাঙৰ হোৱা নাই বাৰু। এতিয়া ঘৰত ৰুলে মানে যেনেকৈ নহওক এটা খাবলৈ হয়। সেইটো ঘাইটো অলপ ডাঙৰ হ'ল বাৰু, আৰু দিন লাগিব ডাঙৰ হ'বলৈ। আৰু খান্দিবনে? নালাগে, আৰু এজোপাই হ'ব। বাৰীৰ পৰা ঔটেঙা আনি থৈছে। আজি ঔটেঙা কচুৱে খাম বুলি ভাবিছোঁ। ঘৰতে খান্দি থোৱা কচু আপোনালোকক দেখুৱাম। জিকা লাগিছে নে তাকে চাবলৈ আহিছোঁ। জিকা ক'ত লাগি আছে চাওঁচোন। জিকা বাৰীখনলৈ আহিছোঁ এতিয়া। এইটোতো লাগি আছে সৰু সৰু, ডাঙৰ হোৱাই নাই জিকা বাৰু। সেইফালে কলি কলি জিকা লাগি আছে, এইটো এটা লাগি আছে, তাকে চিঙিবলৈ আহিছোঁ। আমাৰ এতিয়া খাবৰ বাবে ৰেডি কৰিছোঁ। কচু, ঔটেঙা, দাইল। আছে আজি বৰমূৰটো ধুনীয়াকৈ পিঁয়াজ দি ভাজিছোঁ, আৰু আছে এইফালে তিয়ঁহ, আছে আলুৰ চৰচৰি, আৰু ইয়াৰ লগতে আছে পচলা আৰু মটৰৰ চব্জি। এতিয়া আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকৰ এই ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।